হেল্ল' গাইজ, কি খবৰ? আজি আকৌ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কোনোবা আহিছে পাই দেই, এক ছেকেণ্ড। মানুহ আহিলে আকৌ লাজ লাগে নহয় কথা ক'বৰ কাৰণে। ৰুমৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ মানে ভিডিঅ'টো। চাই থাকক আৰু আপোনালোকক দেখাই আছোঁ। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাই আছোঁ। আজি মনটো খুবেই ভাল লাগি আছে। ৰেলৱে ষ্টেচন আহি আছোঁ। লাহে লাহে কৰি ঘৰত যোৱা সময় আহি পালেহি, সেইবাবে টিকেট কৰিবৰ কাৰণে আহিছোঁ। আহি মেইন ৰাস্তা পাই গ'লোহি। ৰ'দ দেখিছেনে বন্ধুসকল? এনেকা খাটাৰা ফটা চিটা ৰ'দ কৈছোঁ নহয়, ইমান গৰম। এইকেইদিন এনেকা এটা ৰ'দত কৈছোঁ নহয়, একেৰাহে 3 দিন আহিছোঁ। আজিও আহিছোঁ, যোৱাকালিও আহিছোঁ, তাৰ আগদিনাখনিও আহিছোঁ। একেৰাহে ইমানখন গৰমত কৈছোঁ নহয়, মানুহে এনেই ছাঁহতে বহি থাকিব দিগদাৰ হৈছে, আৰু মই আকৌ এনেকা গৰমখনত ঘূৰি ফুৰিব লগা হৈছে, মাথা বেয়া হৈ গৈছে। ঘৰত যাবলৈ বুলি টিকেট কৰিব আহিছোঁ, চাওঁ পাওঁ নেপাওঁ, আপোনালোককো দেখাই আছোঁ। এবাৰহে অন কৰিছোঁ, ৰ'দ বহুত গৰম। ফাইনেলি বন্ধুসকল, এনেকা এটা ৰ'দখনত কৈছোঁ নহয়, আৰু বহুত দূৰ আহিছোঁ দেখিছে ভিডিঅ'। আৰু ভিডিঅ' সেইকাৰণে বেছি কৰিব নোৱাৰিলোঁ, যিহেতু ইমান ৰ'দ কৈছোঁ নহয়, সেইকাৰণে ভিডিঅ' সিমান কৰি নাহিলোঁ। তথাপিও যিমানখিনি পাৰিছোঁ কৰিছোঁ। ইমান চকু কৈছোঁ নহয়, চকু পুৰি গৈছে, এনেকা গৰম ভাৱ মাৰিছে। বাদ বাকী যি কি নহওক, চিধা আহি একদম ৰখিবলৈ নাই। ফৰ্ম এখন ল'লোঁ, ফৰ্মখন অলপ কি কৰিব লাগে কৰি লৈছোঁ, লিখি লৈছোঁ, ফৰ্মখন ভৰি লৈছোঁ। টিকেট এতিয়া পাওঁ নাপাওঁ চাওঁ। মোৰ মনততো ডাউটে আছে টিকেটটো নাপাম বুলি, তথাপিও আহিছোঁ যেতিয়া কৰি লওঁ নেকি। কিন্তু এনেকৈ নিজকে আজি স্কুলৰ দিনবোৰলৈ মনত পৰি গৈছে। আজি যদি ভালকৈ পঢ়িলোঁ হয় ন, ইমান দূৰত যে আহিব নলগাই হ'লে। আৰু এইটো মোৰ বুলিয়ে নহয়, যাই হ'লেও যেতিয়া নেকি আমি ইয়াত আছোঁ, ইয়াত থকা সময়বোৰ নিজকে ভাল নালাগে। যেতিয়া নেকি এই দিনটো যেতিয়া নেকি পাৰ হৈ যায়, তেতিয়া সেই দিনটো মনত পৰি খুব বেয়া লাগে। সেই দিনটো যে আকৌ যদি আহিল হয়। যেনে তেনে নম্বৰ লগাই লাইন পাতি ওচৰ চাপিলোঁ, কিন্তু ওচৰ চাপাৰ লগে লগে মনটো বেয়া হৈ গ'ল। বন্ধুসকল, টিকেট নাপালোঁ আৰু মনটো বেয়া। এতিয়া কি হয় চাওঁ, বাদ বাকী উভতি যাওঁ আৰু। টিকেটটো নাপালোঁ। আহি গৰমখন বতৰ, ৰাস্তাতে দেখিলোঁ কুঁহিয়াৰ জুচ, আম জুচ, আনাৰস জুচ। ভাবিলোঁ গৰমত কুঁহিয়াৰ জুচ খাওঁ, তাকে অলপ বহিলোঁ। কুঁহিয়াৰ জুচটো খাব লাগে গৰমত, আৰু প্ৰায়ে মই কুঁহিয়াৰ জুচ খায়ে থাকোঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই। চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।